মিছোৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, চাওঁচোন কেনেকুৱা আহিছে। এতিয়া কোনো গা ধুৱাই লৈছোঁ, ৰাতিপুৱাৰ পৰা খেলিয়ে আছিলে, এতিয়া গা ধুৱাই অলপ শুৱাব লাগিব। ঘৰৰ কলগছজোপা ভাঙি পৰিলে আৰু ৱেটটো বেছি হ'ল নেকি, সেইটো কাৰণে ওপৰ চাইডৰ পৰা ভাঙিছে আৰু কলটো ইমান বুঢ়া হ'বই নাপালে। দিব লাগিব এডোখৰ পৰা নাহিবি আঁতৰি দিয়া ইয়াৰ পৰা। বৰ চোকা দেই দাখন। এতিয়া আমি খাব লৈছোঁ চাহ, আৰু এয়া হৈছে কাচকল, অলপ আগতে ভাঙি পৰিছিলে, বইল কৰি খাইছোঁ আমি। আজি ফাৰ্ষ্ট টাইম খাম, কেনেকুৱা লাগিছে চাওঁ। আৰু বহুত ধুনীয়া হৈছে খাবলৈ কাৰণে, লগতে গাখীৰ চাহ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি মোৰ ভিডিঅ'টো নতুনকৈ কোনোবা চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কাচকল এনেকৈ বইল কৰি খাই চাব, বহুত ভাল লাগিছে খাই। আৰু আজিৰ কাৰণে বাই বাই।